ইস সিমেন্ট বালি ঘুলি ঘুলি মুখখন অৱস্থাই নাই গোটেই প্লাষ্টাৰ মাৰা গতে হৈ থাকিলে চাম ইস ঐ নাতিনি মোৰ কাৰণে বহিবলৈ কিবা এখন আনচোন ঐ ডাঙৰ বব বোপা এইটো কি মা বা কাতিমা আই হে কাতিমা আগতেনো কাতি মাহতে পূজা পায়হে এইবাৰনো পাবহে নাইবা হয়তো এইবাৰ পূজা হয় না নহয় গ কৰোণাৰ পৰা হে কিবা কলি এইবাৰ পূজা হয় না নহয় গ কৰোণাৰ পৰা ঐ ডাঙৰ মোক পূজা চাবৰ কাৰণে পইচা দিবি দেই পূজা চাবৰ কাৰণে পইচা দিবি ক হে পূজা চাবৰ কাৰণে পইচা দিবি হেই থ পূজা হয় বা নহয় এবাৰ নন্দ কামলৈ যাবলৈ হ'ল নহয় আকৌ জলিয়া জলিয়া ৰ মই ভাতকেইটা খাই ল আমাৰ এইজনী অকল পইচা পইচা আই তামোল খুলিলো হেৰা ভাতকেইটা দে ক সিহঁতে আহি পালেহিয়ে আহক আহক বাঢ়ি দিছো ঐ তোমালোকে বহাই ডাঙৰ ইয়াত। ফুটি দিওঁ আই মোক পইচা দিবা দেই পইচা দিম ক আই ভালনে এই আমাৰ এইজনীকো পইচা খুজিছে তোৰ বাও বাৱে আমাৰ ল'ৰাটো একেই হ'ব আমাৰতো একেইতো ঐ বল বল আমলৈ যাম দেই বল বল সেইটো মানুহ আছে নাই বা আজি আৰু দিছোং জোনালী মাছ একবাৰ লাগিলে ইমান ৰচক জোনালী জোনালী দীপা আৰু মিনালী ফোন বৰমি মই তাঁতখনকে অলপ বৈ লৈছিলো তহঁতি ঘৰৰ পৰা আহিলি না ঘৰৰ পৰা আহিলো মানুহটো কামলৈ গ'ল ল'ৰাটোক লৈ এফালে ওলাই আহিলো ৰ মই তামোলকে কাটো মা বতাহখন লৈ যাওঁ দেই আই বাও না বোৱাৰী আচং তহঁতৰ বাও এইকেইদিন বাউৰি ক আগৰকেইদিন গোটেই জ্বৰ কাহ হৈছিলে ক আই এতিয়া বাও পালি পাইছোং ক এইকেইদিন তাকে কয় অসমত 5-6টা কৰোণা ওলাওঁতে আমাৰ অসমত বিহুটিকে পাতিব নিদিলে এতিয়া আকৌ 1-2 লাখ কৰোণা ওলাইছে পূজাটো কেনেকে পাতিছিবা তাকে ক মই আজি সুধিছিলো কেনেকে যে পাতিব দেই মই যে এবাৰ চাবলৈ নেযাওঁ ময়ো নেযাওঁ আমাৰ ল'ৰাকেইটা আকৌ আমনি কৰি আছে আমাৰতো নাতিনীজনীয়ে কেনেকুৱা পইচা খুজিছে আৰু ঐ ডাঙৰ তোমাৰ যে ছাগলী বিক্ৰী কৰা পইচা মোক দিবা দেই পূজা চাব যাম তোলে পূজা চাব লাগিছে বাৰু নেচালে হৈছোঁ পুতলা ল'ম ক আমাৰ এজনী অকল পূজাৰ ভূতটো লাগিয়ে ল'লে চাগে গান আই দিবা দেই দিম যা আই তামোল খাই যাওক দে মোৰ পূজা ডাঙৰ বিচনা এটা কিনি দিবি দেই কি লাগে ল'ৰা কি লাগে তোক কি লাগে বাপেৰে অনা পইচা কেইটা চুইয়ে নেপাওঁ আমাৰতো একদম কামলৈ যায় একেবাৰে গেলা পানী এসোপাকে খাই আহে পইচাটো 1 টকাই দেখিয়ে নাপাওঁ আকৌ পূজাত মোক পিষ্টল লাগে তাকে একে বুজিছ মতা মানুহখিনি একে ক'বই নালাগে গ'লে মানে গেলা মদ শুকাই চিনি পায় নক'বাই আমাৰতো সদায় খাই আহে একে আকৌ এই ইহঁতৰ যে আঁতৰটো অলপ বেছিয়ে খোৱা নিচিনা নক'বাই বোৱাৰীহঁত তহঁতেতো জান এতিয়া দেশত কি চলি আছে
আমাৰ দিনত যে এইবোৰ কৰোণা চৰোণা একো নাছিল। এইবাৰহে কি হ'ল। আগতে বহাগৰ বিহুটিত কিমান যে ফূৰ্তি কৰিছিলোঁ। পেপাৰ মাতেই শুনি পিনে, ঢোলৰ চাপৰে শুনি পিনে কিমান যে ভাল লাগিছিল। এইবাৰ যে বহাগৰ বিহুটি কেনেকৈ গুচি গ'ল গমেই নেপালোঁ। অঁ আই, কেনেকৈ গুচি গ'ল গমেই নাপালোঁ মহামাৰীটোৱে দেখা দিয়াৰ পৰা। অঁ ক'ত যাওঁ হে, ক'ত যাওঁ? মোক পূজা ডাঙৰ ডাম্পাৰখন কিনি দিবি দেই। থেক, ইয়াতে উৎপাত কৰি নিবি যা, হট খেলিবি। ব'লা নাযাওঁ পূজা চাবৰ কাৰণে। ক'ত যা খেলগৈ। হয় বোৱাৰী, দেখো যে কি মহামাৰীয়ে পালে। এনেকৈ যে এবাৰকৈ পূজা আৰু বিহু সকলো এৰিব লাগিব। আৰু বোৱাৰীহঁত কথা এটা কওঁ, বেয়া নেপাবি। নাতি নাতিনীহঁতক ইমান টানকৈ কথা নকবি। সিহঁতে তহঁতৰ ভৱিষ্যত, সিহঁতক ভালদৰে বুজাবি। হয় আই। অঁ হ'ব আই, আমি এতিয়া গৈ থাকোঁ। যাওঁ বোৱাৰীহঁত, ময়ো ভিতৰলৈ যাম। অঁ যাওক। আঁতৰণি থাক দে, যাওঁ। যা ঐ ল'ৰাকেইটা, ক'ত আছে এইফালে আহ, যাওঁ দে। বলো। ডাঙৰ আই ভালকে যাব দেই। আজি এইটো ঢালাই দি দিওঁ ন? অঁ দি দিওঁ। ধৰ যা। ভাগৰ লাগিছে, বহি লওঁ। বহি লওঁ। কেইটা বহিলি, ময়ো বহি লওঁ। বদন, শুনাচোন, কিমান যে কষ্ট। গোটেই দিনটো কাম কৰি আলু পিঁয়াজৰ দামটো ওলাইহে। কি কৈ আছ? এই চব কথা নাপাতিব নোৱাৰি। গান গাইছো, গান। ব'লা কাম কৰোগে। কাম কৰে নেকি? ব'লা এক বাটি মাৰি থাকোগে। দিনত খাই নেকি? কাম জলদি কৰি লওঁ। বৈ। এৰা বন্ধুকেইটা, এইবাৰ পূজা পাতিব নে নেপাতিবা? তাকেইতো নাজানো। পূজা পাতিলেও মোৰ ওচৰত পইচা পাতি নাই। একেটাইতো মোৰো পইচা পাতি নাই। কাম কৰা পইচাকেইটা আলু পিঁয়াজ কিনোতে যায়। হয়তো আলু কেজি 40 টকা আৰু পিঁয়াজৰ কেজি 80 টকা। কাম কৰিনো কেইটকা পাওঁ? হয়তো। পিছে আনন্দ, আজি কামটো ছুটি কৰি দিম ন? বতৰটোও ভাল নহয়। হয়তো। ইয়াতে থৈ দিম। কামটো ছুটি কৰি দিওঁ, বতৰটোও ভাল নহয়।
ঐ নন্দবদন এক পেকেট মাৰি হৈ ব'লা সেই পানীয়া মই এতিয়া নাখাওঁ দেই। হেই মই নাখাওঁ দিয়া। তেতিয়াহ'লে ময়ো নাখাওঁ। পিছে নন্দবদন কালিও নগ'লা আজি এক পেকেট মাৰি থোৱা হৈ ব'লা এ ব'লা ব'লা তুমি কৈছা যদি আজি মাৰিয়ে লগে। অঁ ব'লা। আজি মালটো কাৰা আছিলে। বন্ধু কেঁচা ৰ'বা ৰ'বা পূজা খাই না চাই কৈহে জানো তোৰ ল'ৰাটো ক'তহে পূজা দেখাবি। এই আনন্দ পূজা কথা নকবিয়ে দেই বুকুখন ফাটি যাং চিটি যাং কয় কিনো ফাটি যাং চিটি যাং কয়। পইচা পাতি একো এটা নাই ল'ৰাটোক কেনেকৈ পূজা দেখাম মাহাকে মোক ঘৰতে পূজা দেখাব। এই ভিডিঅ'টো কেৱল ধেমালিৰ কাৰণে বনোৱা হৈছে। পূজা চাবলৈ গ'লে সাৱধানে যাব আৰু মাস্ক পৰিধান কৰি যাব আৰু দূৰত্ব বজাই ৰাখিব। মদ খাই নাযাব। কথা এষাৰ পাহৰি গৈছিলো, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।